আজি ফাইনেলি আমাৰ প্ৰেম গুলৈ ডাবিং শেষ হৈছে আৰু অতি কম দিনৰ ভিতৰতে প্ৰেম গুলৈ আহি আছে এখন হাস্যমধুৰ ৱেব সিৰিজ ধনী মিউজিকত আৰু এইফালে মোৰ লগত আছে কুনচক এইজন দেখিছে কুসুম দা কওক কেনেকুৱা লাগিছে মই ভাল লাগিছে মই গানটো গাইছো আৰু ডাবিঙো কৰিলো অলপ আগে জনানি অকমান এক্টিং কৰিলো একদিন এক্টিঙৰ চখ এটা আহি আছে কাৰণে বডি চডি বনাই আছো ৰাইজে চাই ভাল পাব প্ৰেম গুলৈ আৰু যথেষ্ট আমোদ পাব আৰু হাস্যমধুৰ হয় আৰু হাঁহি হাঁহি মৰিব বুলি ভাবিছোঁ মই ফালৰ পৰা এইটোৱে কৈছোঁ যদি হাঁহিবলৈ মন গৈছে প্ৰেম গুলৈ চাবই লাগিব আমি আজি ফাইনেলি প্ৰেম গুলৈ আচলতে বহুত দিনৰ এটা বিৰতি আছিল কেতিয়াকৈ আহিব এটা বহুত দিনৰ এটা ছাছপেন্স আছিল আজি একদম ফাইনেল ডাবিং আমাৰ কমপ্লিট হৈ গ'ল আৰু সকলোৱে মিলি আমি সুন্দৰকৈ আজি মানে ডাবিং কমপ্লিট কৰিলোঁ মাল্টি টেলেণ্টেড ল'ৰা দেই আছোঁ আজি মই মানে ইয়াৰ কোৱালিটিবিলাক চালোঁ ভইচ ডাবিং চালোঁ ইয়াত যিবিলাক শ্বট লৈছে মানে একদম লেটেষ্ট মানে এটা বিগ বেনাৰ ফিল্মৰ দৰে শ্বট লৈছে মই মানে সেইটোকে চিন্তা কৰিছোঁ কৈছোঁ যে এইটো এটা শ্বৰ্ট ফিল্ম নহয় এটা বিগ বেনাৰ হ'ব লাগিছিলে খুব ভাল লাগিব আৰু খুব আমোদ পাব ইয়াত মানে কাহিনীবিলাক খুব জমনি ফানি উইথ লগতে মই আছোঁ প্ৰেম গুলৈ আহি আছে আৰু বহুত হাস্যমধুৰ এখন ৱেব সিৰিজ খুব সোনকালে মুক্তি পাব আপোনালোকে অপেক্ষা কৰক চাবলৈ নাপাহৰিব প্ৰেম গুলৈ